যে আমার ভয়, এই ভয়টো কেলে কিয় হয়, আমার ভয়টো কেলে লাগে আমি নিজেই নাজানো যে আমার ভয়টো কেলে লাগে। একচুৱেলি যিকোনো কামেই নকৰক কিয়, যিকোনো কামেই নকৰক কিয়, খেলেই হওক বা কামেই হওক, ফাৰ্ষ্টত ভয় লাগে। ফাৰ্ষ্টত এই ভয়টো আহিবই, সকলোৰে আহে। আৰু এই ভয়টোক যদি মই ধৰি ৰাখোঁ তেতিয়াহ'লে মই জীৱনতো ছাকচেছ হ'ব নোৱাৰিম। যি মানুহে ছাকচেছ হৈছে তেওঁলোকে এই যি ফাৰ্ষ্টৰ ভয়, এই ফাৰ্ষ্টৰ ভয়টোক পিছুৱাই থৈ গৈছে। আৰু যদি আমিও যদি এই ভয়টোক যদি পিছুৱাই থৈ যাব পাৰোঁ তেতিয়াহ'লে মই ছাকচেছৰ বস্তুটো দিব পাৰিম, আমি জয় কি বস্তু সেইটো চাব পাৰিম। আৰু যদি সেই ভয়টোক যদি ধৰি ৰাখোঁ তেতিয়াহ'লে ছাকচেছ কি বস্তু সেইটো কেতিয়াও চাব নোৱাৰিম। ইন ৰিয়েলিটি আমাৰ এইটো হয় যে ভয় ভাৱটো থাকেই আৰু সেই ভয় ভাৱটোক পিছুৱাই থৈ যাব লাগিব। যদি আমি ভয়টোক ধৰি ৰাখোঁ তেতিয়াহ'লে আমি বিজয়ী হ'ব নোৱাৰিম, কেতিয়াও নহ'ব নোৱাৰিম। আমি যদি মাইণ্ডৰ কথা শুনো তেতিয়াহ'লে আমি জয়ী হ'ব পাৰিম। কেতিয়াও আৱেগৰ দ্বাৰা কাম নকৰিবা, বিবেকৰ দ্বাৰা কাম কৰিবা। কাণেৰে শুনিছা, মনটোক লাগিছে, মনটোৱে মাইণ্ডটোক কৈছে আৰু মাইণ্ডটোৱে তেতিয়া মনটোকো আকৌ কৈছে। চ' এই তিনিটা বস্তু, কাণ, মন আৰু মাইণ্ড, এই তিনিটা বস্তু একে পথৰ। ভয় ভাৱটো থাকেই, সকলো মানুহৰে থাকে ভয় ভাৱটো, আৰু এই ভয়টোক আঁতৰাই যাব লাগিব। এনেদৰে এটা কাহিনী কওঁ, একদম বাস্তৱিকত কাহিনী। চ' দুজন বন্ধু আছিল, একদম কনিষ্ঠ বন্ধু। তো দুজন বন্ধু মানে এদিন ঘূৰি ফুৰোঁতে ৰাতি হৈ গ'ল, হঠাতে জংঘলত আছে। চ' দুজন বন্ধু বহুত কষ্ট কৰিলে। চ' এজন আছিল একদম ভিৰ, একচুৱেলি ভিৰ ক'ব পাৰোঁ, কাৰণ তেওঁ কাকো ভয় নকৰে, কেতিয়াও কাকো ভয় নকৰে। আৰু এটা আছিল একদম ভয়ানক, একদম ভয় কৰে, যিকোনো কামেই নহওক কিয় তেওঁ ভয় কৰে, এটা শব্দ হ'লেও তেওঁ ভয় কৰে। একচুৱেলি তেওঁ শুনিছে যে জংঘলত ভূত থাকে, ভূত প্ৰেত থাকে, শয়তান থাকে, তেওঁৰ পৰা পাত সৰি পৰিছে। তেতিয়া সি এটা শব্দ পাই ক'লে, বন্ধু কি হ'ল? সি মানে তাক জঁপিয়াই দিছে আৰু তেওঁ তেতিয়া ক'লে, নাই একো হোৱা নাই, তই চুপ থাক, মনে মনে থাক, একো নাই, ভয় কৰিবলৈ একো নাই ইয়াত। চ' ৰাতি হৈ গ'ল, তেওঁ মানে টোপনি যাব, টোপনি ধৰিলে। চ' তেওঁৰতো টোপনি নায়েই, গছৰ তলত বহি আছে, সি মানে টোপনি গ'ল। আৰু লাহে 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 তাৰো টোপনি ধৰিছে। তাৰ টোপনি ধৰাতে সপোন দেখিলে যে তেওঁৰ কাষলৈ এটা ভূত আহি আছে। ডাঙৰ ডাঙৰ নখ, ডাঙৰ চুলি, চকু নাই, মুখ নাই, চকু ক'লা। চ' তেওঁ মানে বহুত ভয় লাগিছে। এটা সময়ত দেখিলে তেওঁৰ শৰীৰটো ঘামি গৈছে। চ' তেওঁ আকস্মিকভাৱে উঠি পৰিলে, বন্ধুক জঁপিয়াই ধৰিলে, আৰে বন্ধু কি হৈ গ'ল, মোৰ ফালে এটা ভূত আহি আছে, মই দেখিছোঁ যে মোৰ ফালে এটা ভূত আহিছে, মোৰ বহুত ভয় লাগিছে। সি ক'লে যে তোৰ ভয় লাগিছে, তই এটা কাম কৰচোন, তোৰ ফালে যদি ভূত আহিছে তই কবিচোন, মই তোক ভয় নকৰোঁ, তই কোন, তই মোৰ সন্মুখত আহচোন। সিও টোপনি গ'ল। তেতিয়া তেওঁ আকৌ দেখিলে যে আকৌ ভূত আহি আছে সেই টোপনিটোত। চ' তেওঁ তেতিয়া ক'লে যে তই কোন, তই মোৰ সন্মুখত আহচোন, তোক মই ভয় নকৰোঁ, অকণো ভয় নকৰোঁ। তেতিয়া দেখিলে যে সেই যি ভূত, এই ভূতটো লাহে 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 সৰু হৈ দৌৰিলে, মানে যাবলৈ ধৰিছে। চ' যদি আমি ভয়ক যদি ভয় নকৰোঁ তেতিয়াহ'লে ভয়েও আমাক আকৰ্ষণ কৰিব নোৱাৰিব।